হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ বৰিগাঁও দেহা প্ৰগ্ৰেমৰ কাৰণে। আৰু কি হয় কি নহয় ভিডিঅ'টো চাই থাকিব লাষ্টৰলৈকে, তেতিয়াহে গম পাব। আৰু এতিয়া এটা প্ৰগ্ৰেম হৈ গ'ল, ফাৰ্ষ্টে আহিছোঁ এতিয়া আমি বৰিগাঁও। এটা প্ৰগ্ৰেম হৈ গ'ল আৰু দুটা আছে, এটা আছে ঢলাজানত আৰু আমাৰ সেইটো চাইডে পৰিব। এইটো এতিয়া আছোঁ আমি যোৰহাটৰ ফালে, আৰু এটা ঢলাজান আৰু এটা সাহিত্য সভা ভৱনত আছে। আৰু তেতিয়াহ'লে প্ৰগ্ৰেমলৈ গৈ থাকোঁ, দেৰি নকৰোঁ। তেতিয়াহ'লে বৌয়ে পোৱালীজনীকেইটা উলিয়াইছে, মানে এটা কেছেট বিহু আছে, সেইটো কাৰণে উলিয়াইছে চাগে। তেতিয়াহ'লে ব'লক চাই গৈ থাকোঁ কি হয় কি নহয় লাষ্টৰলৈকে। আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজি গানটো কি হৈ গৈছিলে? বন্ধ হৈ গৈছিলে যে এবাৰ নাচিব লওঁতে নেবাজিলে। আকৌ পিতা ঠাচ ঠাচ পিটি দিয়া, মাক পিটি দিয়া, মাক পিটি দিয়া। কামুৰি দিয়া অঁ কামুৰি দিয়া কামুৰি দিয়া মাক কামুৰি দিয়া। কিমান দিন হৈছে? গাড়ী চলাবলৈ শিকিছে। নেখায় এতিয়া ছেকেণ্ডটো প্ৰগ্ৰেম কৰি হৈ গ'ল। গোটেই পূৰা বৰষুণ, ডাঙৰকৈ দিলে বৰষুণ। তাৰপিছতে এতিয়া এই নাচি আহিছে, এতিয়া আকৌ এতিয়া আছে ঢলাজানত। তেতিয়াহ'লে ব'লক আকৌ তাতো দেখামগৈ কি নাচে তাই। আৰু এই নচা ভিডিঅ' মানে বিহু ভিডিঅ'কেইটা এটা দিয়াই আছে, কুঁৱৰী নচা মৌ কুঁৱৰী নচা ভিডিঅ'কেইটা দিয়াই আছে। আৰু বাকীকেইটা মই দিয়া নাই, ষ্টেজ প্ৰগ্ৰেম যোনকেইটা সৃষ্টিশীল নাচি আছে বা বিহু নাচি আছে এয়া আধা লগাই দিম মই। আৰু তেতিয়াহ'লে এতিয়া ঢলাজান গৈ আছোঁ, তাকে আৰু ব'লক। আৰু এতিয়া আহি প্ৰগ্ৰেমৰ পৰা ঘৰ পালোহি। ঘৰ পাই আহি মানে মই বহুতৰ ঘৰতে আছোঁ। আৰু প্ৰগ্ৰেমত আজি পোৱালীজনীৰ ভাগত এতিয়া ৰিজাল্টটো দিলে। তাই এটাত মই ভিডিঅ'টো দি দিম বাৰু, তাই বিহুটোত নাপালে, সৃষ্টিশীলৰটোত পালে। আৰু সৃষ্টিশীলৰটোৰ মই ভিডিঅ'টো আধা কৰি থৈছোঁ। সৃষ্টিশীলৰটো নাই কৰা, বিহুটো আধা কৰি থৈছোঁ। সৃষ্টিশীলৰটো মই কেতিয়াবা আপোনালোকক দেখাম বাৰু তাই কেনেকৈ নাচে। আৰু তাত পালে। আৰু মই আজি এইডোখৰ ৰৈ থকাত এতিয়া ৰৈ আছোঁ, কি কাৰণে মই আপোনালোকক দেখাম। আৰু এইজোপা বৌহঁতৰ অকণমানি গছ এজোপা দেখিছে নহয়, মাত্ৰ বৌয়ে ৰুই থৈছে টাব এটাত। আৰু এই টাবৰ মানে এই পাতখিলাতে কচুপাতৰ লেখীয়া মানে কলপাতৰ লেখীয়া গছজোপাত এই অকণমানি চৰায়ে হ'ব চাগে, একদম ধুনীয়াকৈ কণী পাৰি থৈ গৈছে। আৰু এইয়া কণী ওচৰৰ পৰা মই আপোনালোকক দেখাম, এনেকৈ নেদেখিব, কিন্তু ইয়াৰ পৰা দেখি আছে চাগে। এইটো ইমান সৰু আৰু সিহঁতি ইমান বিশ্বাসত থৈ গৈছে নহয়, আমি এডোখৰত উল্টা পুল্টা কৰিলে সিহঁতি চাগে আমাক বেয়াই পাব। আপোনালোকক অকণমানকৈ দেখাম, ঠিক আছে। তিনিটা এয়া দেখিছেনে, মই আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। এইকেইটা ইমান অকণমানি চক, এইটো মই নলৰাওঁ, লৰালে এইটো ভাঙি যাব পাৰে। আৰু গছজোপা চক বহুত ডাঙৰ গছো নহয়, তেনেই সৰু। এইজোপা গছক কি বুলি কয় বাৰু? এনে আৰু এটা কিবা এটা প্ৰজাতি। আৰু বৌয়ে এইটো টাবত ৰুই থৈছে দেই। আৰু এইজোপাতে ইমান ধুনীয়াকৈ বাঁহটো লৈছে নহয়। আৰু ৰাতিপুৱা চাগে সোনকালে উঠিলে দেখি পাম চাগে ন চৰাইজনী কি হয়। আজিলৈকে দেখা নাই কি চৰাই, নাই দেখা আপুনি? খুব সৰু চৰাই হ'ব চাগে। ইমান টিকলি ইমান ধুনীয়াকৈ পাৰি থৈ গৈছে। তিনিটা দেখিছোঁ। এইজোপা এইটো যে চৰাইজনী এতিয়ালৈকে বাৰু ঘৰলৈ আহিবলৈ হোৱাই নাই নেকি বাৰু? আহিব লাগিছে, পাহৰিলে চাগে। চোৱা এতিয়াহে তিনিটাহে দেখি আছো আগত। বৌ আহিব লাগে হয় নাই? এজনীয়ে সৰুকে কাম এটা কৰিলে নহয় বৌ। তুমি কেলে ইমান দুষ্ট? তুমি দুষ্ট কেলে?
তহঁতৰ দুজনী তিনজনীকে বা থৈ দিবা ইয়াৰ তাই এইপিনে মোক কৈ কামটো কৰি দিলে আমি কেলে তুমি তেনেকুৱা কাম কৰিলা এই দুষ্ট কাম কৰিলা চৰি কোৱা আমাক কেলে ইমান দুষ্ট এতিয়া চব কোৱা নিচিনাকে দেখিছে ভয় কৈছে আকৌ কেলে দুষ্ট কাম কৰিলা পলিটো একদম এনেকে কিবা এটা কৈছে কি কৈছা চাওঁ দাঁতকেইটা দেখাই দিয়া বেটি দাঁত দেখাই দিয়া দুটা দাঁত নিজে দেখাবা দাঁত দেখাই দিয়া শুন দাঁত দেখাই দিয়া আমাৰ চৰাইবাহটো ক'ত আছে এইটো আমাৰ চৰাইবাহ চৰাই পাহু এইফালে বৌয়ে দেওনাম ঘৰত সোমাইছে আজি দেওনামঘৰ বাৰ বৃহস্পতিবাৰ সদায় মানে প্ৰগ্ৰেমলৈ যোৱাৰ আগত এনেকৈ দান পাত্ৰত পইচা সোমোৱাই থৈ যায় ভাল হওক বুলি আৰু দিনটো আৰু আগলৈ কি হয় চাই গৈ থাকক এতিয়া বিনা মেকআপত আছে পুৰা ধুনীয়া হৈ যাম ব্লগ নাই তেতিয়াহ'লে ব্লগ আৰু এইফালে এজনী আমাৰ নাচনী কি নাচিবা লাহৰি জানো আৰু এইপিনে আমাৰ ধুন্দুন হাই নিদু सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म प ग म ग सा प म प ग म प सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 ये जीवन दिल जाने दरिया का মাৰ খাই কান্দি একদম মেকআপ বেয়া হৈ গ'ল ভালছে চাহপান খাইছে এবাৰ ভুল কৰিবানে নকৰা আমি এতিয়া ওলাইছোঁ আৰু মানে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট দিছে নহয় সেইটো কাৰণে আজি য'ত যি পাওঁ খাব লাগিব অকণ মাংস হাঁহৰ মাংসও হ'ব পাৰে তাকে আৰু খাব যাব লাগিব এতিয়া গৈ আছোঁ এটা হেৰি তাই মানে ভালকৈ পাছ কৰিছে ন দুটা লেটাৰ পাইছে তাই সেইটো কাৰণে ৰিজাল্টত মানে পাৰ্টি খাওঁগৈ আৰু ৰাস্তাতেতো পাৰ হ'ব লাগিব আমাৰ আৰু কি খুৱাই কি নোখুৱাই চব দেখাই থাকিম বাৰু আজি আমি ওলালোঁ আৰু মানে ওলালোঁ আৰু মানে এতিয়া বৌয়ে পূৰা পোৱালি ছোৱালী এৰিলে আৰু পাৰ্টি খাবলৈ ঠিক আছে তেতিয়াহ'লে বৌ লগ গৈ পিনে দেখাই ইমান ডাঙৰ সাপ মানে বৌয়ে একে দৌৰে আহি সেয়াত ওলালে সাপটো দৌৰ মাৰি আহি সেয়া পালে বেয়া ফালটো বহুত ডাঙৰ সাপ এটা সেই এডোখৰতে কি জানো সেইটো আৰু এজনী আমাৰ কংগ্ৰেচুলেশ্যন এয়া আমাৰ ৰিজাল্টৰ মানে পাৰ্টি খাবলৈ আহিছোঁ ভাল লাগিলে দেই শুনি কেনেকুৱা লাগিছে পাৰ্টি লালমোহনটো শেষ কৰি দিলে লালমোহনটো খালে
হে চলো যাওঁগে লৈ গুচি যাওকচোন বেয়া ফাল্টু লোকৰ ঘৰ আমাৰ হাজাৰ চুৰ কৰিলে কোনেও নাই দেখা মই লাগি আহিছো লগতে কাকো নকওঁ পাওঁ আমি খুব ভাবিব নম্বৰটো 2 নম্বৰটো পাৰ্টি এবাৰ ল'ৰা ছোৱালীক লৈ আহিছে মানে উৎপাত কৰিলে এজনীয়ে আইতাকৰ ওচৰত থৈ আহিছিলে আকৌ আমি যাব লগা হ'ল এক লৈ মেলি ওলাইছোঁ এবাৰ আকৌ এবাৰ 3 নম্বৰটো ন নে 2 নম্বৰটো 3 নম্বৰটো বৰ ফূৰ্তি এও পাৰ্টি খাবলৈ যায় যে ফূৰ্তি তুমি পাৰ্টি খাবলৈ যোৱা আইও মাই গড তুমি পাৰ্টি খাবলৈ যোৱা কি পাৰ্টি খাবলৈ যোৱা মোবাইলটো দেখি বেছিকৈ চিঞৰি দিছে